আজি মোৰ সাবস্ক্ৰাইবাৰ কেইজনমান ঘৰ লালেহি। হাই এভৰিৱান, গুড মৰ্নিং, ৱেলকাম বেক টু মাই মিনি ভ্লগ। প্ৰায় 9টামান বজাত মই যাবলৈ ওলাইছো ইউনিভাৰ্চিটিলৈ বুলি, লগতে ভণ্টিকো লৈ লৈছো। বিহু খাই মেলি আজি তাই ফাইনেলি হোষ্টেললৈ যাব। তাই যে পিন্ধি আছে চুৱেটাৰটো দেখিছেনে? ঊলেৰে নিজেই গাঁঠি লৈছে। মই পিন্ধি থকাটো গাঁৱতে এগৰাকী মানুহে চুৱেটাৰ বিকিবলৈ আনিছিলে, তেওঁৰ পৰা 500 টকাত কিনি ললো। তাৰ পাছত মই আহিলো এইফালে মেকুৰী মালিকনী ঘৰলৈ। তাইক লগত লৈ মই ইউনিভাৰ্চিটিলৈ গলো। আমাৰ ইউনিভাৰ্চিটিখন যে ইমান বেছি ধুনীয়া, ইয়াতে থাকি যাবলৈ মন যায়। ইয়াত যি কাম আছিলে সকলোবিলাক কৰি লৈ মেলি ঘৰলৈ যাবলৈ লৈছিলোহে মাত্ৰ। আকৌ মেকুৰী মালিকনীয়ে দেখিলে ৰাস্তাত কেইটামান কুকুৰৰ পোৱালি। মই ভাবিছিলো তাই যিহেতু মেকুৰী মালিকনী হয়ে, মই কুকুৰৰ মালিকনী হৈ যাওঁ। কিন্তু তাই আনিবলৈ মানা কৰিলে, কাৰণ কুকুৰৰ পোৱালি কেইটাই মাকৰ গাখীৰ খায়ে আছে। এইফালে টংক দাই মই যেতিয়াই আহো শাক পাচলি কেইটামান ছিঙি দিয়ে ঘৰলৈ নিবলৈ বুলি। তাই ঘৰত সোমাই মেলি তাইকো মোৰ ঘৰলৈ বুলি লৈ আনিলো। আৰু প্ৰায় চিকিমিকি সময়ত মোৰ ঘৰত ওলাইহি কেইজনমান সৰু সৰু ছাবস্ক্ৰাইবাৰ্ছ। সিহঁতকেইটা আমাৰ গাঁৱলৈ ফুৰিবলৈ আহিছিলে, আৰু তেতিয়া আমাৰ দোকানলৈ আহোঁতে ডাঙত বোলে মোৰ কাপোৰ কেইটা দেখিলে আৰু তেনেকেই মোক